চেষ্টা কৰা আমি সেইদৰে হয়তো নোৱাৰিবও পাৰোঁ, কিন্তু যাবলৈ চেষ্টা কৰাটো আমাৰ এটা লক্ষ্য বুলি ভাবোঁ। নিজে চেষ্টা কৰিব লাগিব, আনৰ ওপৰত আমি কেতিয়াও নিৰ্ভৰ কৰিব নোৱাৰোঁ। শিক্ষা শিকিবলৈ শেষ নাই। হাই এভৰিৱান, নমস্কাৰ আৰু আশা ৰাখিছোঁ আপোনালোকৰ সকলোতে ভালে কুশলে আছে। আৰু আজি মই যাব ওলাইছোঁ সংঘৰ সৌজন্যত আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলি পিনে আজি সম্বৰ্ধনা অনুষ্ঠান পাতিছে। আৰু ইতিমধ্যে যিসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈছে সেইসকলক আজি সম্বৰ্ধনা জনাব। তো সেইকাৰণে এতিয়া যাব ওলাইছোঁ আমাৰ বলক তেন্তে যাওঁ আমাৰ প্ৰতিযোগী যুৱ সংঘলৈ। আৰু এইফালে আহি পাই গ'লোহি মই প্ৰতিযোগী যুৱ সংঘৰ কাৰ্যালয়। আৰু ইতিমধ্যে গাঁৱৰ লোকসকল আহি উপস্থিত হৈছেহি। তো এতিয়া বলকচোন উপভোগ কৰোঁ আজি যুৱ সংঘৰ কাৰ্যালয় অনুষ্ঠানসমূহ। নমস্কাৰ, মোৰ নাম কস্তুৰী গগৈ। মই নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী পাছ কৰিছোঁ, প্ৰথম বিভাগৰ 2টা লেটাৰসহ। বিশেষ ক'বলৈ মই আজি অলপ ভয়ো লাগিছে, এনেকৈ কোৱা অভ্যাসো নাই, তথাপিও কওঁ, জীৱনত কিবা এটা কৰিবলৈ হ'লে ভালদৰে নিজে চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব, নিজৰ হেঁপাহবোৰ সপোনবোৰ পূৰণ কৰিবলৈ কাৰোবাৰ কথা শুনি পিছুৱাই যাব নালাগে, সদায় আগুৱাই যাব লাগে, মা দেউতাৰ কষ্টবোৰ বুজি নিজৰ সপোনবোৰ পূৰণ কৰাত চেষ্টা কৰিব লাগে। আমি সদায় ভুল কৰোঁ, কিছুমান ভুল ব্যক্তিৰ কথা শুনি, কিছুমান ভুল পথ লৈ, কিন্তু মা দেউতাই যেতিয়া সৎ পথ আমি নিজেই চেষ্টা কৰিব লাগিব, আনৰ ওপৰত আমি কেতিয়াও নিৰ্ভৰ কৰিব নোৱাৰোঁ, আনে কেতিয়াও আমাৰ ভাল চিন্তা নকৰে, সেয়ে নিজৰ ওপৰত নিজৰ সপোনবোৰ পূৰণ কৰাত গুৰুত্ব দিব লাগে। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ, আজি সভাপতি মহোদয়ক সমীক্ষা কৰি উপস্থিত সমূহ ৰাইজলৈ চাচনি জুনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন পাছ কৰিছোঁ। মোৰ তেনেকৈ বিশেষ কথা অভ্যাস নাই। মা দেউতাই যিদৰে সৎ পথে আমাক আগুৱাই নিবলৈ চেষ্টা কৰা আমি সেইদৰে হয়তো নোৱাৰিবও পাৰোঁ, কিন্তু যাবলৈ চেষ্টা কৰাটো আমাৰ এটা লক্ষ্য বুলি ভাবোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। শ্ৰীমতী কান্তিচাৰী নিমৰীয়া, মই নামৰূপ মহাবিদ্যালয়ৰ পৰা পাছ কৰিছোঁ। বিশেষ তেনেকৈ কোৱাৰ অভ্যাস নাই আগতে, কিন্তু চেষ্টা কৰোঁ। জীৱনত শিক্ষা শিকিবলৈ শেষ নাই, যিমান পাৰোঁ চেষ্টা কৰি যাওঁ, আৰু বিশেষ তেনেকৈ নকওঁ। ধন্যবাদ। কথা কোৱাৰ এটা কৌশল, আৰু ঘৰত আমি যেনে কথা পাতো। নমস্কাৰ, আজি সভাৰ সভাপতি মহোদয় আৰু মোৰ শ্ৰদ্ধাৰ বাইদেউ, প্ৰমুখ্য কৰি শ্ৰদ্ধাৰ ৰাইজসকল, মই 2023 বৰ্ষত নাহৰকটীয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ছেকেণ্ড ডিভিজনত উত্তীৰ্ণ হৈছিলোঁ। এতিয়া বৰ্তমান মই ITI কৰি আছোঁ, আৰু জীৱনত কিবা এটা কৰাৰ আগবাঢ়ি যোৱাৰ হয় বহুখিনি কষ্ট কৰিছোঁ, তাকে কিবা এটা কৰিম বুলি আশা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। মোৰ নাম শ্ৰীমতী নিহাৰিকা কোঁৱৰ। মই কলিয়াপানী হাইস্কুলৰ পৰা আৰু বন্ধু বান্ধৱীসকল, আজি প্ৰতিযোগী যুৱ সংঘৰ সম্বৰ্ধনা অনুষ্ঠানৰ গোটেইখিনি অনুষ্ঠান আপোনালোকৰ আগত বুটলি আনি উপস্থাপন কৰিব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত, কিয়নো বিশেষ এটি কাম থকাৰ বাবে মই এফালে যাব লগা হ'ল। আৰু যিখিনি বুটলি আনি আপোনালোকৰ আগত উপস্থাপন কৰি চেষ্টাখিনি কৰিলোঁ, সেইখিনিকে আদৰি ল'ব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা ক'লে কমেণ্ট কৰি জনাব। আৰু আজিলৈ আহিছোঁ পুনৰ অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। বাই বাই।